মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই তোমালোকৰ বাবে লৈ আহিছোঁ অসম জাতীয় বিদ্যালয়ৰ ৪ৰ্থ শ্ৰেণীৰ মৌখিক আৰু বুদ্ধি পৰীক্ষা কিতাপখনৰ অনুশীলনী ১। অনুশীলনীৰ ১ৰ যিমানখিনি তোমালোকক কৰিবলৈ দিছিলে, এইখিনি মই তোমালোকক কৰি দিয়াৰ লগতে বুজাই দিবলৈ চেষ্টা কৰিম। ভিডিঅ'টি শেষলৈকে চাই থাকিবা। ১ নম্বৰত তোমালোকক যোগ কৰিবলৈ দিছিল 0 যোগ 00 যোগ 01। প্ৰথমতে আমি এইখিনি ধুনীয়াকৈ পাতি লোৱা আহাচোন। কি দিছিলে চোৱা, প্ৰথমতে দিছিলে 0, গতিকে 0 পাতি ল'লোঁ। তাৰপিছত দিছিলে 0 0, গতিকে দুটা 0 আমি আকৌ পাতি ল'লোঁ। তাৰপিছত দিছিলে 0 1, গতিকে আকৌ 0 1 পাতি ল'লোঁ। ঠিক আছে, এনেকুৱা ধৰণে তোমালোকে পাতি ল'বা। যিহেতু আমাক যোগ কৰিব দিছে, যোগ চিনটো আমি দি ল'লোঁ। এতিয়া আমি যোগ কৰিম। এতিয়া চোৱা, ইয়াত আছে 1, 1ৰ লগত যদি দুটা 0 আমি যোগ কৰোঁ, কি হ'ব? 1 পাম আমি। ঠিক আছে, এইফালে কি আছে চোৱা, ইয়াতে এটা 0 আছে, ইয়াতে এটা 0 আছে। দুটা 0 যোগ কৰিলে কিমান পাম? 0 পাম। কিন্তু আমি ইয়াতে 0 নাপাতো। কিহৰ কাৰণে 0 নাপাতো আমি? কাৰণ এইফালে অৰ্থাৎ বাওঁফালে কোনো সংখ্যাৰ বাওঁফালে 0ৰ কোনো ভেলু নাথাকে। গতিকে ইয়াৰ যোগফলটো আমি কিমান পালো? ইয়াৰ আমি যোগফলটো পালো 1 পালো। ঠিক আছে, ইয়াতে কি হ'ব? 1 হ'ব। নেক্সট তোমালোকে চোৱা, সম্পূৰ্ণ ভিডিঅ'টো তোমালোকে আমাৰ মোবাইল এপত পাবা। এপটো ডাউনলোড কৰিবলৈ প্লে ষ্টৰত যাবা আৰু চাৰ্চ বাৰত তোমালোকে টাইপ কৰিবা DHRUBA ধ্ৰুৱ গোস্বামী এডুকেশ্যন বুলি লিখি টাইপ কৰি দিবা। টাইপ কৰাৰ পিছতে এই এপটো তোমালোকে দেখিবলৈ পাবা। এই এপটো তোমালোকে ডাউনলোড কৰি ল'বা। এই এপটোত তোমালোকে গোটেইখিনি ভিডিঅ'ছ তোমালোকে পাবা। নম্বৰটো 2 নম্বৰত কি দিছিলে চোৱা, 1 দিছে। 1 দিছে, তাৰপিছত কিমান দিছিলে? 110 দিছে। গতিকে 110টো তোমালোকে ইয়াতে পাতিব লাগিব, এনেকুৱা ধৰণে। তাৰপিছত কিমান দিছে চোৱা, 111 দিয়া আছে। 111 আমি পাতিলোঁ। এতিয়া আমি যোগ কৰিম। বহুতো ছাত্ৰ ছাত্ৰীয়ে কি কৰে, এই যে 1টো ইয়াতে নাপাতি এইখিনিত 1টো পাতি দিয়ে। ইয়াতে 1টো পাতি দিয়াৰ ফলত কি হয়? সেই অংকটো ভুল হয়। গতিকে আমি এইখিনিত কেতিয়াও 1টো পাতিব নালাগে। ইয়াত পাতিলে তোমালোকৰ অংকটো ভুল হ'ব। এনেকুৱা ধৰণে পাতিবা, তাৰপিছত তোমালোকে যোগ কৰিব লাগিব। একে একে কিমান? 1ৰ লগত 0 যোগ কৰিলে কিমান হ'ব? 1 হ'ব। আৰু একে একে হ'ব 2। গতিকে 2 পাতিলোঁ। ইয়াতে আছে 1, ইয়াতেও আছে 1। একে একে ইয়াতেও হৈ গ'ল 2। আকৌ ইয়াতে 1, ইয়াতে একে একে 2 হ'ল। কিমান পালোঁ আমি? 222 পালোঁ। তোমালোকে এইখিনিত তোমালোকে লিখি ল'বা। কিমান লিখিবা? 222 হ'ব। ঠিক আছে, নেক্সট তোমালোকে চোৱা 3 নম্বৰটো। 3 নম্বৰটো আমাক দিছে, প্ৰথমতে দিয়া আছিলে 9 দিয়া আছিলে। 9 পাতি ল'লোঁ আমি, 9। তাৰপিছত কি দিছে চোৱা, তাৰপিছত দিছে 90। 90 পাতিলোঁ, 9 90 পাতিলোঁ। নেক্সট দিয়া আছিলে 900, তাৰপিছত 900 পাতিলোঁ। ঠিক আছে, এতিয়া আমি এইখিনি যোগ কৰি দিম। এতিয়া চোৱা, 9ৰ লগত দুটা 0 যদি আমি যোগ কৰোঁ, কিমান পাম আমি? 9 পাম। ইয়াতেও 9ৰ লগত 0 যোগ কৰিলে কিমান পাম? 9 পাম। কাৰণ যিকোনো সংখ্যাক যেতিয়া আমি 0ৰে যোগ কৰোঁ, সেই যোগফলটো সদায় কি হয়? সেই সংখ্যাটোৱে হয়। এতিয়া নেক্সট ইয়াতে চোৱা, ইয়াতে অকল 9 আছে। গতিকে কিমান হ'ব? 999 হ'ব ইয়াতে। ঠিক আছে, এইখিনিত কিমান হ'ব? 999 হ'ব। 999। নেক্সট তোমালোকে চোৱা 4 নম্বৰটো। 4 নম্বৰত কিমান দিছে? 999 দিছে প্ৰথমতে। 999 আমি পাতি ল'লোঁ। আৰু 999 লগত কিমান যোগ কৰিব দিছে চোৱা? 0 যোগ কৰিব দিছে। 999 লগত যিহেতু 0 যোগ কৰিব দিছে, এনেধৰণে আমি পাতি ল'ম। এতিয়া আমি যোগ কৰিম। 9ৰ লগত 0 যোগ কৰিলে কিমান হ'ব? 9। ইয়াতেও হ'ব 9, কাৰণ 9ৰ তলত কোনো সংখ্যা নাই। ইয়াতেও 9ৰ তলত কোনো সংখ্যা নাই, গতিকে 9 হ'ব। গতিকে ইয়াতেও আমি কিমান পাম? 999 লগত যদি 0 যোগ কৰোঁ, আমি কিমান পাম? আমি ইয়াতেও পাম 999 পাম। ঠিক আছে, এতিয়া নেক্সটটো চোৱা, 5 নম্বৰটো। 5 নম্বৰটো আমাক কি দিছে চোৱা, 5 নম্বৰ প্ৰশ্নটো মই ইয়াত লিখি দিছোঁ। ইয়াতে আমাক ব্ৰেকেটৰ ভিতৰত দিছিলে 4 যোগ 3 দিছে। তাৰপিছত ব্ৰেকেট ক্ল'জ, তাৰপিছত যোগ চিন দিয়া আছিলে, তাৰপিছত 7 দিয়া আছিলে। এনেকুৱা ধৰণৰ যেতিয়া অংক দিয়া থাকে, তোমালোকে প্ৰথমতে ব্ৰেকেটৰ ভিতৰত থকাখিনি ইয়াত যিটো চিন দিয়া থাকে সেই হিচাপত কৰিব লাগে। যেনে চোৱা, 4ৰ লগত 3 যোগ যদি আমি কৰোঁ, 4ৰ লগত যদি 3 যোগ কৰোঁ, কিমান পাম আমি? 7 পাম। আৰু তাৰপিছত
ইয়াতে যোগ চিন আছে, এই যোগ চিনটো লিখিলোঁ আৰু ইয়াতে আছে 7। গতিকে 7 যোগ 7 পালোঁ, 7 7 কিমান হ'ব? 14 হ'ব। ঠিক আছে, গতিকে ইয়াতে আমি কিমান পাম? কিমান লিখিব লাগিব এইখিনিত? এইখিনিত আমি পাম 14 পাম। আশা কৰিছোঁ তোমালোকে বুজি পালা। যদি বুজি পাইছা তোমালোকে ভিডিঅ'টো লাইক কৰি দিয়াৰ লগতে শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিবা। এতিয়া নেক্সট কুৱেশ্যনটো চোৱা, 6 নম্বৰটো। 6 নম্বৰটোত আমাক প্ৰশ্নটোত কি দিছে? প্ৰশ্নটোত দিছে আমাক ইয়াতেও 4 যোগ 7। 4 যোগ 7 দিছে, তাৰপিছত যোগ চিন দি দিছে 3। ইয়াতে আমি প্ৰথমতে ব্ৰেকেটত থকাখিনি যিহেতু যোগ চিন দি আছে যোগ কৰি ল'ম। 7ৰ লগত যদি আমি 4 যোগ কৰোঁ, 7 4 কিমান হ'ব? 11 হ'ব। নেক্সট ইয়াতে যোগ চিন দিয়া আছে, এই যোগ চিনটো আমি ইয়াতে পাতি ল'লোঁ। তাৰপিছত দিয়া আছিলে 3। গতিকে 11ৰ লগত যদি 3 যোগ কৰোঁ আমি কিমান পাম? 14 পাম। গতিকে ইয়াতে কি হ'ব? আনচাৰটো আমি লিখিব পাৰোঁ, ইয়াতেও হ'ব 14। এতিয়া নেক্সট কুৱেশ্যনটো চোৱা, 7 নম্বৰটো। কুৱেশ্যনটোত আছিলে 18 যোগ 100। ইয়াতে কিমান দিছে চোৱা? 18 দিছে আৰু 100 দিছে। তোমালোকে ডাঙৰ যিটো সংখ্যা আছে সেইটো প্ৰথমতেও পাতি ল'ব পাৰা। যেনে আমাক 7 নম্বৰটোত দিছিলে 18 যোগ 100। আমি 100টো প্ৰথমতে পাতি ল'ব পাৰোঁ, তাৰপিছত আমি 18 পাতিব লাগিব। মাজত যিহেতু আমাক যোগ চিন দিয়া আছে, ইয়াতে আমি যোগ চিন দি অংকটো কৰিম। 8ৰ লগত যদি 0 যোগ কৰোঁ কিমান পাম? 8 পাম। 1ৰ লগত 0 যোগ কৰিলে কিমান পাম? 1 পাম। ইয়াতেও 1 হ'ব। অৰ্থাৎ আমি এই দুটা যোগ কৰোঁতে কিমান পালোঁ? 118 পালোঁ। ইয়াতে আমি কি লিখিম? 118 লিখিম। ঠিক আছে, নেক্সট কুৱেশ্যনটো চোৱা, 8 নম্বৰটো। কুৱেশ্যনটোত আছিলে প্ৰথমতে দিছিলে 42 দিছে, গতিকে আমি 42 পাতি ল'লোঁ। 4 10 2 42। তাৰপিছত দিছিলে আমাক 6 10 3 63। 6 10 3 63 পাতিলোঁ। তাৰপিছত দিছে 8। 8টো কিন্তু তোমালোকে ইয়াতে নাপাতিবা, ইয়াতে পাতিলে তোমালোকৰ অংকটো ভুল হৈ যাব। তোমালোকে কি কৰিব লাগিব? 8টো তোমালোকে এইখিনিত পাতিব লাগিব। ঠিক আছে, এইটো হৈছে অংকবিলাক পাতি লৈ কৰাৰ নিয়ম। এতিয়া আমি এনেদৰে পতাৰ পিছত আমি অংকটো কৰিব লাগিব, অৰ্থাৎ যোগ যিহেতু দিছে আমি যোগ কৰিম। কিমান দিছে চোৱা? 8ৰ লগত 3 দিছে। 8ৰ লগত যদি আমি 3 যোগ কৰোঁ, 8ৰ লগত 3 যোগ কৰিলে কিমান হ'ব? 8 3 হৈ গ'ল 11। 11ৰ লগত 2 যোগ কৰিলে কিমান হ'ব? 11ৰ লগত যদি আমি 2 যোগ কৰোঁ 12 13 হ'ব। এই 13ৰ আমি 3 পাতিলোঁ, গতিকে 7 কিমান গ'ল? এই 1টো আমাৰ 7 ৰ'ল। এতিয়া 6ৰ লগত আমি 4 যোগ কৰিম। 6 4 কিমান হৈ গ'ল? 10। 10ৰ লগত এই যিটো 7 1 আছিল এইটো যোগ কৰি দিব লাগিব। 10 1 কিমান হ'ব? 11। অৰ্থাৎ আমি এইখিনি যোগ কৰোঁতে কিমান পালোঁ? 113 পালোঁ। ঠিক আছে, 113 পালোঁ। নেক্সট চোৱা 9 নম্বৰটো। 9 নম্বৰটোত আমাক কি দিছে? ইয়াতে চোৱা কেইটা পাঁচ দিছে চোৱা, 1 2 3 4 5 6টা পাঁচ দিছে। যিহেতু 5 6টা আছে, 5ৰ লগত আমি 6 পূৰণ কৰি ইয়াৰ উত্তৰটো পাব পাৰোঁ। 5 6 গুণ কিমান হ'ব? 30। ঠিক আছে, এইটো এই নিয়মত আমি অংকটো কৰিব পাৰোঁ। বা ইয়াতে যিহেতু 9 নম্বৰ প্ৰশ্নটো আমাক দিছিলে যে 5 যোগ 5 যোগ 5 যোগ 5 যোগ 5 যোগ 5 দিছে। ঠিক আছে, এনেদৰে যোগ কৰিব পাৰোঁ। এতিয়া চা, এইটো 5 এইটো 5, এই দুটা 5 যোগ কৰিলে কিমান হ'ল? 5 5 10 হ'ল। 10ৰ লগত এই 5টো যোগ কৰিলে কিমান হ'ব? 10 5 15 হৈ গ'ল। ঠিক আছে, এই তিনিটা যোগ কৰোঁতে কিমান পালোঁ? 15। তাৰপিছত এই 5টো যদি যোগ কৰোঁ 15 5 20, এই 5টো যোগ কৰিলে 20 5 25 আৰু 25 5 হৈ গ'ল 30। গতিকে কিমান পালোঁ আমি? 30 পালোঁ। গতিকে ইয়াত আমি কি লিখিব পাৰোঁ? 30 লিখিব পাৰোঁ। তোমালোকে দুটা নিয়মত কৰিব পাৰা। নেক্সট কুৱেশ্যনটো চোৱা, 10 নম্বৰ। ইয়াতে আমাক কি দিছে? দশমিকত দিয়া আছে 8.25 আৰু 17.65 দিছে। ইয়াৰে থকা ডাঙৰ যিটো আছে 17.65টো আমি প্ৰথমতে পাতি ল'ম। ঠিক আছে, তোমালোকে সৰুটো পাতি ল'লে ভুল নহয়, মই বুজি পাবৰ বাবে তোমালোকক পাতি দিছোঁ। ডাঙৰটো প্ৰথমতে পাতি দিছোঁ। 17ৰ পিছত তোমালোকে যদি চোৱা দশমিক এটা দিয়া আছে 17.65 আৰু ইয়াতে কিমান দিছে? 8.25। ইয়াতে যিটো 8ৰ পিছত দশমিক আছে, এতিয়া 8টো লিখিব লাগিব, দশমিকৰ তলে তলে দশমিক দিব লাগিব। 8.25। মাজত কি চিন আছে তোমালোকে চোৱাচোন? যোগ চিন আছে, গতিকে যোগ চিন দিলোঁ। এতিয়া আমি যোগ কৰিম।
ঠিক আছে, এতিয়া যোগটো চোৱা, 5ৰ লগত 5 যোগ কৰিলে কিমান হ'ব? 5 5 10। 10ৰ আমি 0 পাতিলো, হাতে কিমান গ'ল? 1 আমাৰ হাতেই গ'ল। ঠিক আছে, 6ৰ লগত 2 যদি যোগ কৰোঁ, 6 দি হৈ গ'ল 8, আৰু হাতে 1 থকা যোগ 1টো যোগ কৰিলে হৈ গ'ল 8 1 9। ইয়াতে দশমিকটো আমি দিব লাগিব, দশমিক যেহেতু আছে দশমিকৰ তলে তলে আমি দশমিক দি দিলোঁ। এতিয়া 8ৰ লগত 7 যোগ কৰিলে কিমান হ'ব? 8 7 কিমান? 15। 8 7 হৈ গ'ল 15। 15ৰ আমি 5 পাতিলোঁ, এই 1টো কি হৈ গ'ল? হাতে ৰ'ল। ঠিক আছে, এই 1টো হাতে ৰ'ল। এতিয়া এই 1টোৰ লগত এইটো 1 যোগ হ'ব, 1 1 কিমান হৈ গ'ল? 2। অৰ্থাৎ আমি কিমান পালো? 25.90 আমি পালো। কিমান লিখিব লাগিব? 25.90। ঠিক আছে, আশা কৰিছো তোমালোকে বুজি পালা। বাকী যিখিনি 11 নম্বৰৰ প্ৰশ্নৰ পৰা ৰৈ গ'ল, এইখিনি তোমালোকে আমাৰ এপত চাব পাৰিবা। সম্পূৰ্ণ ভিডিঅ'টো তোমালোকে আমাৰ মোবাইল এপত পাবা। এপটো ডাউনলোড কৰিবলৈ প্লে ষ্টৰত যাবা আৰু চাৰ্চ বাৰত তোমালোকে টাইপ কৰিবা DHRUBA ধ্ৰুৱ গোস্বামী এডুকেশ্যন বুলি লিখি টাইপ কৰি দিবা। টাইপ কৰাৰ পিছতে এই এপটো তোমালোকে দেখিবলৈ পাবা। এই এপটো তোমালোকে ডাউনলোড কৰি ল'বা। এই এপটোত তোমালোকে গোটেইখিনি ভিডিঅ'ছ তোমালোকে পাবা।